মালয়েছিয়ার রাজধানী কি? রাষ্ট্রসংঘৰ বিশ্ববিদ্যালয় ক'ত অৱস্থিত? সো হে গাইজ, আগলৈ এখন নতুন ভিডিঅ' লৈ আৰু নতুন কেইটামান প্ৰশ্ন লৈ আজিৰ এই প্ৰশ্নকেইটা অলপ ইউনিক ধৰণৰ। আপুনি প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ আপুনি 4টাকে অপশ্যন পাব আৰু এই 4টা অপশ্যনৰ ভিতৰত এটাহে সঠিক উত্তৰ আছে আৰু সেই সঠিক প্ৰশ্নৰ উত্তৰটো আপোনাৰ উলিয়াব লাগিব। তো বলক আজিৰ ভিডিঅ'খন আৰম্ভ কৰোঁ। মালয়েছিয়ার রাজধানী কি? সুইজারল্যান্ডৰ মুদ্ৰাৰ নাম কি? অস্ট্রেলিয়ার রাজধানী কি? রাষ্ট্রসংঘৰ বিশ্ববিদ্যালয় অৱস্থিত ক'ত? ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় অৱস্থিত ক'ত? সো হে গাইজ, আজিৰ এই ভিডিঅ'খন কেনে লাগিল প্লিজ কমেণ্ট কৰি জনাব আৰু আজিৰ প্ৰশ্নকেইটাও অলপ ইউনিক ধৰণৰ, উত্তৰকেইটাও মই আশা কৰিম আজিৰ এই ভিডিঅ'খন আপোনাৰ বহুত ভাল লাগিছে। যেনেকৈ প্ৰতিটো প্ৰশ্নৰ 4টাকে অপশ্যন আছে, তাৰ ভিতৰত এটাইহে শুদ্ধ উত্তৰ হ'ব। তো মই আশা কৰিম সঁচাকৈ এই ভিডিঅ'খন আপোনাৰ ভাল লাগিছে। যদি ভাল লাগিছে তেনেহ'লে প্লিজ এটা লাইক কৰি দিব, লগতে ছাবস্ক্ৰাইবটো কৰি দিব আৰু বেল আইকনটো বজাই দিব। তো আজিৰ কাৰণে এইখিনি, লগ পাম আপোনাক আকৌ এখন ভিডিঅ'ত। ভাল থাকক, সুস্থ থাকক, টেক কেয়াৰ, এনজয় অসম।